চেকিংটো কৰিব লাগে ক'ব নোৱাৰোতো ক'ত বা কাৰ বাইকত বম ওলাই যায় চেকিং কৰিছে ভাল লাগিছে আৰক্ষীক পুলিচক মই ধন্যবাদ দিছোঁ চেকিং কৰাৰ কাৰণে ৰখি ৰখি গোটেই যিমান বাইক চাৰি চকা আছে সকলোবিলাক চেকিং কৰিলে ভাল হ'ব কেনেকৈ গম পাব আপোনাৰ সিহঁতেতো নাজানে কেতিয়াবা বম হৈ যায় আপোনাৰ 15 আগষ্টত বম আহিল তাৰ পৰাহে আৰক্ষীয়ে জানিলে তেতিয়াৰ পৰাতো আৰক্ষী কৰি আছে ন না এনে পৰা কিন্তু এনে থাকে মাজত হৈ থাকে আপুনি জানে সদায় নিউ ইয়াৰ এইবিলাক প্ৰশাসনে লয় অলপ চেকিং লয় ঠিক আছে একচুৱেলি মই এইটোতো ইমান ভিতৰতো যাব নোৱাৰোঁ কিন্তু যিমান আছে আৰু যি আছে এটা প্ৰশাসনে কৰি আছে যিবা কৰিব লাগে সিহঁতে হিচাপত এনেকুৱাতো অলপ নহয় ঠিক আছে অলপ টাইট থাকিলে কোনো দিগদাৰ নহয় আমি কপাৰেট কৰোঁ আমি চিটিজেন মানুহ আমাৰ লগৰ কৈছোঁ আমাক ভাল থকাৰ কাৰণে পৰিৱেশটো ভাল থাকে আমি ইজি থাকিব পাৰোঁ আমাক এইটোৱে লাগে আৰু একো নাই ঠিক আছে ভাল এইটো যেতিয়া যেনেকুৱা হ'ব এনেকুৱাতো চাবই লাগিব চেকিংটো কৰিব লাগে ক'ব নোৱাৰোতো ক'ত বা কাৰ বাইকত বম ওলাই যায় চেকিং কৰিছে ভাল লাগিছে আৰক্ষীক পুলিচক মই ধন্যবাদ দিছোঁ চেকিং কৰাৰ কাৰণে ৰখি ৰখি গোটেই যিমান বাইক চাৰি চকা আছে সকলোবিলাক চেকিং কৰিলে ভাল হ'ব কেনেকৈ গম পাব আপোনাৰ সিহঁতেতো নাজানে কেতিয়াবা বম হৈ যায় আপোনাৰ 15 আগষ্টত বম আহিল তাৰ পৰাহে আৰক্ষীয়ে জানিলে তেতিয়াৰ পৰাতো আৰক্ষী কৰি আছে ন না এনে পৰা কিন্তু এনে থাকে মাজত হৈ থাকে আপুনি জানে সদায় নিউ ইয়াৰ এইবিলাক প্ৰশাসনে লয় অলপ চেকিং লয় ঠিক আছে একচুৱেলি মই এইটোতো ইমান ভিতৰতো যাব নোৱাৰোঁ কিন্তু যিমান আছে আৰু যি আছে এটা প্ৰশাসনে কৰি আছে যিবা কৰিব লাগে সিহঁতে হিচাপত এনেকুৱাতো অলপ নহয় ঠিক আছে অলপ টাইট থাকিলে কোনো দিগদাৰ নহয় আমি কপাৰেট কৰোঁ আমি চিটিজেন মানুহ আমাৰ লগৰ কৈছোঁ আমাক ভাল থকাৰ কাৰণে পৰিৱেশটো ভাল থাকে আমি ইজি থাকিব পাৰোঁ আমাক এইটোৱে লাগে আৰু একো নাই ঠিক আছে ভাল এইটো যেতিয়া যেনেকুৱা হ'ব এনেকুৱাতো চাবই লাগিব